গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকাই আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 3 দিনমান বতৰটো ডাৱৰীয়া কৰি আছিল আৰু আজি ৰ'দটো ওলাইছে। ভাল লাগিছে যিহেতু ঠাণ্ডাও বহুত পৰিছে। আৰু মই এতিয়া আছোঁ পাপাৰ শাকনি দৰাত। শাকবোৰ ডাঙৰ হৈছে আৰু চাওঁতে বছৰটো যাবই হ'ল আৰু মই ইয়াৰ পৰা যোৱা হোৱাই নাই মাৰ ঘৰৰ পৰা। আৰু 2 দিনমানৰ পিছত যাম। গ'লেও মানে যোৱা 3 দিনমান অহা যোৱা কৰিব লাগিব, যিহেতু বহুত দিন ঘৰত নাছিলোঁ। ৰুমবিলাকো মানে মানুহ থাকিবগৈ পৰা অৱস্থাত নাই। গতিকে মিষ্টাৰ চাগে আজি বা কালি পাবহি আৰু মই 2-3 দিনমান দিনটো গৈ কোনোবা মানুহ এজনীক লৈ ৰুমবিলাক চাফা কৰিব লাগিব। মইতো কৰিব নোৱাৰোঁগৈ, গতিকে মিষ্টাৰক কৈছোঁ আৰু কি কৰে চাওঁ, কিমানখিনি কৰি দিব পাৰে আৰু মোক। আৰু এয়া শালিকি এযোৰ দেখিছোঁ ৰাতিপুৱাই, মানে জনবিশ্বাস মতে শালিকি এযোৰ দেখিলে দিনটো শুভ। চাওঁচোন কি শুভ হয় আজি। আৰু আমাৰ বেটা বিচনাত বেটি উঠিছে, যিহেতু ঠাণ্ডা পৰিছে তাইৰ বিষটো অলপ হৈছে বুলি কৈছে। আৰু আজি দিনটো কি কৰিম দেখাম মই আপোনালোকক মাৰ ঘৰত। আৰু মই আহিছোঁ এই ভঁৰাল তললৈ। আমাৰ এইফালে মাৰ আছে, ধানবিলাক চাইছে, অলপ ধান আধি কৰিব দিয়া ধান মানে সৰহি আনিছে পাপাই আৰু ভঁৰালৰ ওপৰত থ'ব লাগিব চাগে। এতিয়া তলতে বৰ্তমান থৈছে। এইফালে এইখিনি ধান আছে। আজি বৌ দুগৰাকী অহা কথা আছে, মৰা কথা আছে। কি কৰে নাজানো, আহে নাহে। ৰাতিপুৱা আমি এইবিলাকে কৰি আছোঁ। বতাহ মাৰি আছে বাহিৰত, ঠাণ্ডা লাগিছে যদিও বা ৰ'দ ওলাইছে। আৰু আমাৰ ঘৰটো ৰ'দ নপৰে মানে কি হ'ল, চাৰিওফালে কাষৰ ঘৰৰ বাঁহ আছে। মাহঁতে উঠাবলৈ কৈ আছে তেওঁলোকক বা, কিন্তু উঠোৱা নাই। তেওঁলোকৰ বাৰী যিহেতু বৰ বেছিকৈ কৈ থাকিবলৈও মানে টান পোৱা নিচিনাই আৰু মাহঁতে। আৰু অলপ ঘৰৰ কাম বাকী আছেগৈ। পাপাক কৈছোঁ অলপ কৰি ল'বলৈ আৰু সোনকালে, যিহেতু মাৰ অকণমান দিগদাৰ হৈছে। এইটো ঘৰ চাফা কৰিবনে সেইটো ঘৰ, আকৌ বেটি আৰু বেটাও অলপ পৰি থাকে মাৰ লগত, যিহেতু লাগি থাকে দিনটো। ময়ো বৰ বিশেষ টান কামবিলাক সহায় কৰি দিব নোৱাৰোঁ। গতিকে মাৰ অলপ মানে প্ৰব্লেমেই হৈ যায় আমাৰ তিনিওটাকে চাওঁতে। আৰু এইটো হৈছে আমাৰ ককা দিনৰ ঘৰ। এতিয়া মানে ভাঙি দিলে এইবছৰ। খুব মজবুতকৈ খুটাবোৰ ইটাৰে গঠা আছিল। তেতিয়া বোলে চিমেণ্টৰ বেগ আছিল মুঠি বোলে 4 টকা। পাপাৰ মুখত শুনিছোঁ আৰু মই সেইকাৰণে খুটাবিলাক ভাঙি পেলাব দিয়া নাই। মাহঁতক কৈছোঁ কিবা কৰিবলৈ ভৱিষ্যতে কৰিব পাৰিব ইয়াতে, চাংখন অলপ মেৰামতি কৰি। আৰু সেইফালে বৰ্তাহঁতৰ বাগান, এইটুকুৰা অকণমান এইটুকুৰা আছে, এইটুকুৰা আমাৰ দাই ভাগৰ। আৰু ৰাতিপুৱা উঠিলে আমাৰ ইয়াত থাকি এটাই ভাল লাগে, মোৰ সেউজীয়া। পিছফালে হওক আগফালে বহি দিলে মানে সেউজীয়াখিনি দেখোঁ, চকুকেইটা খুব ভাল লাগে ইয়াত থাকিলে মোৰ, যিহেতু সেউজীয়া। আৰু অকণমানি বাৰীখন ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে, নাখালেও ভাল লাগে। কবি মই এনেও বেয়া পাওঁ, যিকোনো কবি। ইয়াত থকা মই এটাই ভাল পাওঁ, ধনিয়া। চাই ভাল লাগে। ইমান ডাঙৰটো নিনিলেও হয়।
বল আছে হাতী সমান বল আছে আছে মায়ে হাতী সমান বল আছে বুলি কৈছে মোক আৰু মই কৈছোঁ ইমান ডাঙৰটো নেদাঙিলেও হয় যিহেতু ভৰিটোৱে বৰ ভালকৈ খোজকাঢ়িব নোৱাৰে মায়ে এটা ভৰি এইফালে বেটি আহিছে তাইক মানে ডক্টৰে এনেকৈ খোজকাঢ়িব দিয়াৰ বাবে তাই এনেকৈ খোজকাঢ়ি আছে বৰ্তমান আৰু কেইদিনমান কাঢ়িব দিছে লাহেকৈ চাইকেল চলাব দিছে ঘৰত যিহেতু চাইকেল আছে গতিকে ঘৰলৈ গ'লে চাইকেল চলাব পাৰিব আৰু এইকেইদিনীয়া তেনেকৈ আছে বহি আছোঁ উঠিব মন যোৱাই নাই ঠাণ্ডাত দিছে ঘৰটো যিহেতু ৰ'দেই নপৰে আমাৰ বেছি এঘণ্টামান পৰে তাৰপৰা আকৌ নপৰি মাৰ তেতিয়া কথা পাতি আছে আৰু ঠাণ্ডা যিহেতু বেছি পৰিছে মোৰ অলপ মানে বিহু হৈছে বিহু অনুভৱ কৰিছোঁ যিহেতু অপাৰেশ্যন কৰিছোঁ যেতিয়া বিষ এটাটো থাকিবই ন ৰাতি মানে কি হ'ল বিষ মানে যেনি তেনি হ'ল ন বিষটো পটককৈ ধৰে মানে টোপনি আহি আছে সেইটো কাৰণে এতিয়া মই খাই বৈ আজৰি হ'লোঁ ঘৰৰ সকলোৱে খালে মই যিহেতু আজি বৃহস্পতিবাৰ নাখায় আৰু ঠাণ্ডা লাগিছে চুৱেটাৰটো এৰুৱাবই নোৱাৰি একেবাৰে বেটি পোৱালিটো আকৌ ভিতৰত সোমালেগে ঠাণ্ডা বুলি আৰু মই অলপ ৰ'দ ল'বলৈ যাওঁ আইতা ঘৰলৈ এই আমাৰ পোৱালি দুজনী মোক দেখি লুকাইছে ছাত্ৰী কেইজনী ন আজি স্কুল নাই নি আছে নাই স্কুল মই ইয়াতে বহি আছোঁ ৰ'দ ল'বলৈ আহিছোঁ যিহেতু আমাৰ ঘৰত ৰ'দটো নপৰে আৰু এইফালে আমাৰ পোৱালি দুজনী বহি আছে ৰ'দ লৈছে আৰু এইফালে দুজন মিস্ত্ৰী গঁৰাল বনাবৰ বাবে জোখ মাখ কৰি আছে আইতাৰ ঘৰ মাঘ বিহু সমাগত আৰু মই তাৰ আগতেই মানে হেৰি কৰি খাইছোঁ গুৰি আলু নে গৰিয়া আলু একেই চাগে দুইটাই ভালকৈ নাজানো মিঠা আলু কিছুমানৰ ভাষাত এইফালে আমাৰ আইদেউ চব্জি কাটি আছে আৰু এইখিনি গৰিয়া আলু হোৱাই নাছিলে খানি পেলালে আজি এইফালে এগৰাকী আমাৰ মাষ্টনী বাইদেউ হাতত দুখ পালে নখ ফাটিলে বোলে আৰু এইফালে এটা কঁকাল আনি লাগি বহি আছে চব বেমাৰী মানে ময়ো বেমাৰী আৰু জুই কাষত সুস্থ মানুহ নাই আমাৰ ঘৰত সুস্থ আছে এইজনী সুস্থ কালা চশমা ইমান কাউৰী মাছ মানে হেৰি দেখা নাই আনিছে মানে বৰ্তাহঁতৰ ঘৰৰ পৰা মমাই দিছিলে বোলে দাদাই আনি দিছিলে এয়া লাগি আছে এতিয়াও অজীৱন্ত জীৱন্ত নহয় বুলি কওঁ হেৰি যে দেখিয়ে কিবা লাগিছে মই মানে কৰিব লাগিব ডেড বডি কেইটা খোৱাৰ বাবে উপযোগী নহয় যেনে লাগিছে আৰু দেই মই এতিয়া ঘৰলৈ যাওঁ আৰু বঢ়িয়া লৈ চব ভাল যিহেতু তাত আমাৰ তাতে আছিলে আগতে দিয়া হ'লে বনাবলৈ যোৱা কৰিছে আৰু ঠাণ্ডা থৈছে আমি ইয়াত ৰ'দ লৈ আহিছিলোঁ আহি জুই কাষত বহিলোঁ ইয়াত কৰিলোঁ চলিব বাই বতাহ বলি আছে ঠাণ্ডাও পৰিছে যদিও বা ৰ'দ দি আছে আৰু এইফালে আমাৰ পোৱালীকেইজনী মায়ে গা ধুব মাতিছে তহঁতক এজনী পেহী আৰু এজনী দাই ছোৱালী মই ঘৰলৈ যাওঁ আৰু কেইদিন স্কুল বন্ধ আৰু ঘৰলৈ অহাৰ লগে লগে মানে ঠাণ্ডা অনুভৱ হৈ যায় ঘৰটোত আৰু এইফালে মানে শালিকি উৎপাত নতুন ঘৰটোত আৰু মোৰ এইবিলাক অলপ ৰ'দ আৰু সেইটো ৰুমত এইজন দেখিছেনে কোন আহিছে মই বহুত বেয়া পাওঁ
দিলোঁ, বেটাকো লুকুৱাই দিলোঁ আৰু মায়ে কিবা এটা দি পঠিয়াই দিলে আৰু সঁচাই নে মিছা এইবিলাক। তুমি কিবা খালানে বেটা? খালা নাই তুমি? 3, 4, 8, 9, 11 বোলে। এইটো কেনেকুৱা নাম্বাৰ আকৌ? 1 ইমান স্পীড গৈছে চোৱা। হাই বেটা, তুমি ৰাইমছ এটা মাতাচোন। তুমি যে ৰাতি ৰাইমছ গাই থাকা, ৰাইমছ এটা গোৱাচোন। ভাল ল'ৰা, গোৱাচোন। কোনটো গাবা? গোৱাচোন। জনীটো গাবা। আৰু এতিয়া 3টামান বাজিয়ে গ'ল, গধূলি হ'ব আৰু মই কাপোৰবিলাক মায়ে সামৰি দিলে, মই জাপিলোঁ। অলপ ওপৰলৈ আহিছোঁ, বেটা ভাগৰ কাপোৰ কেইটামান মেলি দিয়া আছিল নিবলৈ, আৰু আমাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক। এই ঘৰটো হৈছে পাপাহঁতৰ বৰদেউতাকৰ ঘৰ। এইটো আমাৰ পুৰণা ঘৰটো। বৰ্তাহঁতৰ পদূলিটো চালোঁ। এইটো আমাৰ আইতাহঁতৰ ঘৰ। অথনি মই গৈছিলোঁ দাইহঁতৰ তালৈ, আৰু এটা এইটো গছ কেইজোপা পাৰ হৈ আছে, তাত থাকে ডাঙৰটো দাই, আৰু এইটোত সৰুজন। শীতৰ আমেজ জুই, আৰু আমি মাক জীয়েক জুইৰ কাষত বহি আছোঁ। মই মিঠা আলু পুৰি খালোঁ, আৰু এইফালে বেঙেনা দুটা মায়ে পুৰিব দিছিলে, পুৰি থৈছোঁ। মাক এনেকৈ সৰু কামত সহায় কৰিব, আৰু মই বাকী গধুৰ কামবিলাকতো নোৱাৰোৱেই। আৰু আমাৰ জুইও ইতিমধ্যে শেষ হৈছে, 4টা বজাৰ পৰা জ্বলি আছে। মই আগতে কৈছিলোঁ, এই ঘৰটো যিহেতু ৰ'দ নপৰে আৰু বৰ ভালকৈ পুৰিবলৈ নাজানো, তথাপিও পুৰিছোঁ। অলপ মানে দেৰি হ'ল, পুৰি গ'ল লগাতকৈ, তথাপিও ভালেই হৈ আছে ভিতৰখিনি চাগে। পিটিকিলেহে গম পোৱা যাব। আৰু ঠাণ্ডা পৰিছে, সেইটো কাৰণে মোৰো অলপ বিষ হৈছে এইকেইদিন ঠাণ্ডাতে। আৰু সেয়াই, আৰু আজি গধূলি ৰাতি হ'ল, আৰু এতিয়া আৰু মই বিশেষ আৰু নবনাওঁ। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি, ইয়াতে সামৰিম বুলি ভাবিছোঁ। আৰু অলপ কিবা যদি পাৰোঁ, একো যদি প্ৰব্লেম নহয়, তেতিয়া আৰু 2-1 মিনিট মানে কিবা এটা দেখুৱাম আৰু খোৱা। এইজনী আমাৰ আইমাতৃ আহিলে, মাজুজীয়েকৰ লগত কথা পাতি আছোঁ ফোনত। এতিয়া মোক বকিব, বকি থাকে দিনটোত মোক আজিকালি। কি কৈছে? গুৱাহাটী কোনো পালি পোহালি লৈ মই গুৱাহাটী যাম হয়। এতিয়া চাওঁ কি হয়, ভ্ৰমণ থাকিলে যাব বাৰু। মানে ফোনতহে উত্তৰ দি আছোঁ দেই, এতিয়া মই আপোনালোকক নহয়। মানে আমাৰ মাজুগৰাকীয়ে সুধিছে 6 তাৰিখে মই গুৱাহাটীলৈ যাম নেকি, এতিয়া মই কৈছোঁ। আৰু এইফালে আমাৰ বেটি আলু চাট বনাই খাইছে, মোক নিদিয়ে বোলে। কি কৰিম আৰু, উপায় নাই, মোক নিদিয়ে যদি এতিয়া। খুব টেষ্টি হৈছে, দে না অলপ। মই বেটাক ভাত খুৱাবলৈ আহিছোঁ। পিজ্জা নাই, পিজ্জা খাই বোলে। পিজ্জা নাই বেটা, মাংস গৰম গৰম। মই এতিয়া খুৱাই লওঁ আমাৰ বেটাক বইল কণী আৰু দাংবডি আলু ভাজি। খুৱাইছোঁ। আৰু এই আমি ৰাতি সাঁজ খাবলৈ বাবে যোগাৰ কৰিছোঁ। ৰাতি সাঁজ মানে মই আৰু বেটিয়ে আছোঁ এতিয়া। বেটাও ইতিমধ্যে খালে, আৰু মা পাপা খালে, যিহেতু মায়ে আজি দিনত নাখায়। আৰু ইয়াত পিঁয়াজৰ পাত আৰু ধনিয়া, আৰু এইফালে 2টা আলু পোৰা। এবছৰৰ মূৰত আলু পোৰা, যোৱা বছৰ ঠাণ্ডাত খোৱা, আৰু এইবছৰ প্ৰথম আলু পোৰা খাব লৈছোঁ। এইটো বেঙেনাটো অলপ বেয়া ওলালে, সেইটো কাৰণে মই অলপ কাটি লৈছোঁ। এইবাৰ আৰু আজি ৰাতি সাঁজ। এইফালে পোৰা আলু পিটিকা, পিঁয়াজ দি লৈছোঁ, আৰু এইফালে বইল কণী, আৰু এয়া বেঙেনা, ধনিয়া, পিঁয়াজ পিটিকা, আৰু এয়া মোৰ থালি আহি গ'ল ভাত আৰু দাংবডি, মানে ডেড বডি আৰু আলু ভাজি। মই দালিত আলু দিয়া দিছে মায়ে,
খাওঁ আৰু এতিয়া ৰাতি সাঁজ এতিয়া মই যিটো আছিলে হৈ গ'ল।